প্ৰথম কুৱেশ্যন চুকাফাৰ সমসাময়িক মৰাণ ৰজা কোন আছিল অপশ্যন এ বডৌচা বি বুডুংফা চি বিক্ৰম সিংহ আৰু ডি দিছে ওপৰৰ এটাও নহয় আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এ বডৌচা নেক্সট কুৱেশ্যন অসমৰ নেপোলিয়ন বুলি কাক কোৱা হয় অপশ্যন এ হৰ্ষবৰ্ধন বি চুহুংমুহুং আৰু চি ৰুদ্ৰসিংহ আৰু ডি দিছে চক্ৰধ্বজ সিংহ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বি চুহুংমুহুং চুহুংমুহুঙক অসমৰ নেপোলিয়ন বুলি কোৱা হয় নেক্সট কুৱেশ্যন পুৰীৰ জগন্নাথ মন্দিৰৰ কাষত পুখুৰী খন্দোৱা আহোম ৰজাজনৰ নাম কি আছিল অপশ্যন এ গদাধৰ সিংহ বি চুহুংমুহুং আৰু চি দিছে ৰুদ্ৰসিংহ আৰু ডি দিছে চক্ৰধ্বজ সিংহ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এ চুহুংমুহুং চুহুংমুহুঙে পুৰীৰ যি জগন্নাথ মন্দিৰ আছে তাৰ কাষতে পুখুৰী খন্দাইছিল নেক্সট কুৱেশ্যন গুৰুচৰিতৰ ৰচক কোন গুৰুচৰিত এখন কিতাপ হয় চ' সেইখনৰ ৰচক কোন হয় সুধিছে অপশ্যন এ দিছে মাধৱদেৱ বি ৰামানন্দ দ্বিজ আৰু চি দিছে ৰামচৰণ ঠাকুৰ আৰু ডি দিছে ৰাম সৰস্বতী আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চি ৰামচৰণ ঠাকুৰ কুৱেশ্যন নম্বৰ 5 নাৰদী পুৰাণ অসমীয়ালৈ কোনে ভাঙনি কৰিছিল নাৰদী পুৰাণখন অসমীয়ালৈ কোনে ভাঙনি কৰিছিল অপশ্যন এ ৰাম সৰস্বতী বি ভুৱনেশ্বৰ বানস্পতি আৰু চি দিছে ৰামচৰণ ঠাকুৰ আৰু ডি দিছে ওপৰৰ এটাও নহয় আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বি ভুৱনেশ্বৰ বাজপতি কুৱেশ্যন নম্বৰ 6 মহম্মদ বিন বখতিয়াৰৰ আক্ৰমণৰ সময়ত কামৰূপৰ ৰজা কোন আছিল মহম্মদ বিন বখতিয়াৰৰ আক্ৰমণৰ সময়ত কামৰূপৰ ৰজা কোন আছিল সুধিছে অপশ্যন এ হৰ্ষবৰ্ধন বি পৃথ্বীৰাজ আৰু চি দিছে চক্ৰধ্বজ সিংহ আৰু ডি দিছে পৃথু আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ডি পৃথু কুৱেশ্যন নম্বৰ 7 কোচ ৰাজ্য পৰিভ্ৰমণ কৰা ইংৰাজ পৰ্যটকজন হ'ল কোচ ৰাজ্য পৰিভ্ৰমণ কৰা ইংৰাজ পৰ্যটকজন হ'ল অপশ্যন এ অপশ্যন এ দিছে হিউম ফিটছ আৰু বি দিছে ৰাফল ফিটছ আৰু চি দিছে লৰ্ড কানিং আৰু ডি দিছে ওপৰৰ এটাও নহয় আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বি ৰালফ ফিটছ নেক্সট কুৱেশ্যন গোহাঁই কমল আলি কোনে সজাইছিল অপশ্যন এ নৰনাৰায়ণ বি বিশ্বসিংহ চি ৰুদ্ৰসিংহ আৰু ডি দিছে নৰনাৰায়ণৰ ভাতৃ গোহাঁই কমল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ডি নৰনাৰায়ণ ভাতৃ গোহাঁই কমল নেক্সট কুৱেশ্যন অসমৰ বিক্ৰমাদিত্য কোন অসমৰ বিক্ৰমাদিত্য বুলি কাক কোৱা হয় হৈছে অপশ্যন এ মহাৰাজ নৰনাৰায়ণ বি ৰুদ্ৰসিংহ চি গদাধৰ সিংহ আৰু ডি দিছে চুকাফা আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এ মহাৰাজ নৰনাৰায়ণ নেক্সট কুৱেশ্যন পচাপথা কোনে প্ৰৱৰ্তন কৰিছিল অপশ্যন এ স্বৰ্গদেউ বিক্ৰম সিংহ বি কোচ ৰজা নৰনাৰায়ণ চি চুহুংমুহুং আৰু ডি দিছে স্বৰ্গদেউ প্ৰতাপ সিংহ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ডি স্বৰ্গদেউ প্ৰতাপ সিংহ স্বৰ্গদেউ প্ৰতাপ সিংহই পচাপথা প্ৰৱৰ্তন কৰিছিল নেক্সট কুৱেশ্যন চকৰি ফেটি বুৰঞ্জী কোনে লিখিছিল অপশ্যন 4টা দিয়া আছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এ নুমলী বৰগোহাঁই নেক্সট কুৱেশ্যন ৰাজেশ্বৰ সিংহৰ মণিপুৰী কুঁৱৰীগৰাকীৰ নাম কি আছিল অপশ্যন এ সাৰংগনয়নী বি কুৰংগনয়নী আৰু চি দিছে সুভদ্ৰা আৰু ডি দিছে হেমা কুঁৱৰী আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বি কুৰংগনয়নী নেক্সট কুৱেশ্যন এক স্থায়ী সৈন্য বাহিনী কোনে গঠন কৰিছিল অপশ্যন এ আতন বুঢ়াগোহাঁই বি লাচিত বৰফুকন চি পূৰ্ণানন্দ বুঢ়াগোহাঁই আৰু ডি দিছে কলীয়া ভোমোৰা গোহাঁই আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চি পূৰ্ণানন্দ বুঢ়াগোহাঁই নেক্সট কুৱেশ্যন আৰু এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আহোমসকলৰ শেষ ৰাজধানী ক'ত আছিল আহোমসকলৰ শেষখন ৰাজধানী ক'ত আছিল সুধিছে অপশ্যন এ দিছে চৰাইদেউ বি যোৰহাট চি নাজিৰাত আৰু ডি দিছে ৰংপুৰত আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বি যোৰহাট নেক্সট কুৱেশ্যন নিকা সংহতিৰ প্ৰতিষ্ঠাপক কোন আছিল অপশ্যন 4টা দিয়া আছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এ মথুৰা দাস আতা নেক্সট কুৱেশ্যন মণিৰাম দেৱানক ফাঁচি কিমান চনত দিয়া হৈছিল অপশ্যন 4টা দিয়া আছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চি 1858 চনৰ 23 ফেব্ৰুৱাৰী নেক্সট কুৱেশ্যন জলম বঁটা বুলি কাক কোৱা হয় জলম বঁটা বুলি কাক কোৱা হয় অপশ্যন এ কীৰ্তিনাথ হাজৰিকা বি কীৰ্তিনাথ বৰবৰুৱা চি দিছে কীৰ্তিচন্দ্ৰ হাজৰিকা আৰু ডি দিছে কীৰ্তিচন্দ্ৰ বৰবৰুৱা আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে ডি কীৰ্তিচন্দ্ৰ বৰবৰুৱা নেক্সট কুৱেশ্যন আহোম যুগৰ মুদ্ৰাসমূহত ব্যৱহৃত প্ৰধান ভাষা তিনিটা কি কি মানে আহোম যুগৰ যিখিনি মুদ্ৰা আছিলে মুদ্ৰাত তিনিটা ভাষা ব্যৱহাৰ কৰা হৈছিলে চ' এই ভাষাকেইটা কি কি সুধিছে অপশ্যন ইয়াত এ বি চি ডি দিয়া আছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চি আহোম দেৱানগৰী আৰু অসমীয়া ভাষা আহোম ভাষা দেৱানগৰী ভাষা আৰু অসমীয়া ভাষা ব্যৱহাৰ কৰিছিল নেক্সট কুৱেশ্যন অসম চৰকাৰৰ বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগ কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল
অপশ্যন 4টা দিয়া আছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বি 1928 চনত নেক্সট কুৱেশ্যন আহোম যুগত ৰচিত সাঁচিপতীয়া পুথি ডেছ মানে সাঁচিপতীয়া পুথি কি আছিল সুধিছে অপশ্যন এ দিছে হস্তি বিদ্যানক বি ধৰ্মপুৰাণ চি কামশাস্ত্ৰ আৰু ডি দিছে বিষ্ণু পুৰাণ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এ হস্তি বিদ্যানক নেক্সট কুৱেশ্যন শৰাইঘাটৰ দলংখন কিমান চনত সাজি উলিয়াইছিল অপশ্যন 4টা দিয়া আছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বি 1962 চনত নেক্সট কুৱেশ্যন ব্ৰিটিছ কোম্পানীয়ে তেওঁলোকৰ প্ৰথম ৰাজধানী ক'ত পাতিছিল অপশ্যন এ শদিয়া বি শ্বিলঙত চি যোৰহাটৰ দি দিছে চেৰাপুঞ্জীত আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ডি চেৰাপুঞ্জীত নেক্সট কুৱেশ্যন অসম ছাত্ৰ সন্মিলনৰ প্ৰথম অধিৱেশনৰ সভাপতিত্ব কোন আছিল অপশ্যন এ লক্ষ্মীনাথ বেজবৰুৱা বি পদ্মনাথ গোহাঁই বৰুৱা আৰু চি দিছে চন্দ্ৰনাথ শৰ্মা দি দিছে তৰুণৰাম ফুকন আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এ লক্ষ্মীনাথ বেজবৰুৱা নেক্সট কুৱেশ্যন লণ্ডনলৈ গৈ চেলবোন কমিটি অসমৰ হৈ ওকালতি কৰা নেতাজনৰ নাম কি আছিল অপশ্যন এ গোপীনাথ বৰদলৈ বি দিছে চন্দ্ৰনাথ শৰ্মা চি তৰুণৰাম ফুকন আৰু দি দিছে নবীন চন্দ্ৰ বৰদলৈ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বি চন্দ্ৰনাথ শৰ্মা নেক্সট কুৱেশ্যন প্ৰথম ঘূৰণীয়া মেচ মেলত অসমক প্ৰতিনিধিত্ব কৰা ব্যক্তিজনৰ নাম কি আছিল অপশ্যন 4টা দিয়া আছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এ চন্দ্ৰধৰ বৰুৱা কুৱেশ্যন নম্বৰ 26 পণ্ডিতসকলৰ মতে অসমৰ আটাইতকৈ প্ৰাচীন জাতিটোৰ নাম কি আছিল জাতিটো কি হয় অপশ্যন এ খাচীয়া আৰু জয়ন্তীসকল বি আহোমসকল চি চুতীয়াসকল আৰু ডি দিছে মিজুসকল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এ খাচীয়া আৰু জয়ন্তীসকল নেক্সট কুৱেশ্যন তলৰ কোনখন প্ৰাচীন গ্ৰন্থ কামৰূপৰ বিষয়ে একো তথ্য উল্লেখ নাই কোনখন প্ৰাচীন গ্ৰন্থত কামৰূপৰ বিষয়ে একো তথ্য উল্লেখ নাই আৰু অপশ্যন 4টা দিয়া আছে শুদ্ধ উত্তৰটো হৈছে চি মেগাষ্টেনিছৰ ইণ্ডিকা নেক্সট কুৱেশ্যন কিংবদন্তীৰ মতে প্ৰাগজ্যোতিষৰ প্ৰথম ৰজা কোন আছিল অপশ্যন এ নৰকাসুৰ বি মহিৰংগ দানৱ চি ভাস্কৰ বৰ্মনৰ দি দিছে শালস্তম্ভ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বি মহিৰংগ দানৱ নেক্সট কুৱেশ্যন বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি আছিল অপশ্যন এ ভাস্কৰ বৰ্মন বি মহেন্দ্ৰ বৰ্মন চি ভূতি বৰ্মনৰ দি দিছে বিশ্বসিংহ আৰু এইটো মই কুৱেশ্যনটো কমেণ্ট দিবা তোমালোকে শুদ্ধ উত্তৰটো কাৰণ এইটো মই বহুতবাৰ কৈছোঁ চ' এইটো কমেণ্ট দি জনাবা কি হয় এনচাৰটো কুৱেশ্যন নম্বৰ 30 আৰু আজিৰ ছেশ্যনটো এইটো লাষ্ট কুৱেশ্যন হয় অসম আক্ৰমণ কৰা প্ৰথম তুৰ্কী সেনাপতিজন কোন আছিল অসম আক্ৰমণ কৰা প্ৰথম তুৰ্কী সেনাপতি কোন আছিল অপশ্যন এ মিৰ জুমলা আৰু বি দিছে গিয়াছ উদ্দিন আৰু চি দিছে ৰামসিংহ আৰু ডি দিছে মহম্মদ বিন বখতিয়াৰ আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে ডি মহম্মদ বিন বখতিয়াৰ তেওঁ তুৰ্কী সেনাপতি আছিল যদি ভিডিঅ'টো ভাল পালা চাই লাইক কমেণ্ট শ্বেয়াৰ কৰিবা আৰু যদি চেনেলটো নতুনকৈ ভিজিট কৰিছা তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু যদি তোমালোকক PDF লাগে তেনেহ'লে হোৱাটছআপ গ্ৰুপত জইন হৈ ল'বা চ' আজিলৈ বাই জয় অসম